এভৰিৱান পুনৰ এটি মিনি ব্লগ লৈ আহিছোঁ মাঘৰ বিহু পালেহি সেইটো কাৰণে বোলো পিঠা বনাওঁ আহক এয়া চব বৰা চাউল মাহঁতে খুন্দি দিছিলে এয়া মই একদম সহজ পদ্ধতিৰে তিল পিঠা বনাইছিলোঁ গেছতে এয়া মই বনাইছিলোঁ ৰুটি বনোৱা টেৱা এখন দেখিছেনে আৰু ইখন টেৱাত মানে পিঠাকেইটা মচমচীয়া হ'বৰ কাৰণে গেছটো চিমতে দি পেলাই তেনেকৈয়ে বনাইছিলোঁ কাৰণ জুইত লাগি থাকিবলৈ যিহেতুকে সময় নাই কাৰণ মোৰ মানে এটা ল'ৰা আছে দেখিছে তাৰ কাৰণে সময়টো পটাপট মানে হ'ব লাগে এয়া মই গেছতে কালি তিল পিঠাও বনাইছিলোঁ আৰু নাৰিকলৰ পিঠাও বনাইছিলোঁ পিছে মোৰ কিন্তু পিঠা বৰ দীঘল হয় দেই চাওকচোন আপোনালোকে আৰু আপোনালোকৰ পিঠা ইমান দীঘল হয়নে বাৰু কমেণ্ট কৰি জনাবচোন এয়া মোৰ হৈ গ'ল তিল পিঠা আৰু এয়া মই বনাইছিলোঁ নাৰিকলৰ পিঠা তেনেকৈ বনালোঁ আৰু 1 কেজি চাউল খুন্দিছিলোঁ 1 কেজি চাউলৰে এয়া পিঠা বনালোঁ পিঠা বনাই হৈ গ'ল আৰু এয়া হৈ গ'লচোন কেনেকুৱা লাগিছে বাৰু পিঠাখিনি